এনেকুৱা এজন ল'ৰা মোৰ লাইফত আহিলে যোনে মোতকৈ বেছি গাহৰি ভাল পায়। ৰাতিপুৱাৰ পৰা দিনটোলে মোৰে সপোন চাগে সি ইমান নেদেখে যিমান সি গাহৰিৰ সপোন দেখি পায়। হোটেলত যদিও গাহৰি পায় সি বোলে নিজেহে বনাই খাব। ই মানে অলপ মানুহটো বেলেগ। লাঞ্চ কৰি দৌৰিকে গৈ পালোগে এপ'ল' ক্লিনিক। ইয়াতে মই নিজৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিম। মানে আগতে ডিব্ৰুগড়ত দেখাই আছিলোঁ, কিন্তু বহুত কথা আপোনালোকক কম। অকণমানকৈ ক'ব গ'লে ডিব্ৰুগড়ত আধা ডক্টৰ ডকাইতকৈ কম নহয়। 3 বছৰ দিন মোৰ লগত কি হ'ল মই আপোনালোকক ধুনীয়াকৈ বুজাই ক'ম, চব প্ৰুফ দিম আৰু ডক্টৰৰ নামো মেনশ্যন কৰিম, যাতে কোনেও তেখেতৰ ওচৰত গৈ ট্ৰিটমেণ্ট কৰি ফচিবলগীয়া নহয়। যে ডক্টৰৰ তাৰ পৰা ওলাই চিধা গৈ পালোগে ফেঞ্চি বজাৰ। আৰু মই গুৱাহাটী আহি যদি ফেঞ্চি বজাৰ নাযাওঁ এনেকুৱা জানো হ'ব পাৰে। অলপ বজাৰ কৰি মেলি এয়া ৰুমলে বুলি উভতিছো। ইয়াৰ চাগে আজি মাথা গৰম হৈ গৈছে। গৰমখনত ইমান কষ্ট দিলোঁ। তেন্তে আজিলৈ আহিছোঁ, বাই।